সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি চাইকেল বেগ ওলমাই মেলি যাবলৈ লৈছোঁ গাঁৱলৈ বুলি। কালি গৈছিলোঁ, কালি ব্লগ নবনালোঁ আৰু আজি ষ্টাৰ্ট কৰিছোঁ। কালি গ'লোঁ দুঘৰ মানে প্ৰায়খিনি মানুহ থাকিয়ে গ'ল, সোমাবলৈ নহ'লেগৈ, যোৱাটো দেৰিকৈ গৈছিলোঁ। আৰু আজি এতিয়া যাবলৈ বুলি লৈছোঁ। আৰু পাছবেলা আকৌ সোনকালে ঘূৰি আহি বজাৰলৈ যাব লাগিব, কাৰণ বস্তু অলপ কমি গৈছে, গতিকে বস্তু অলপ আনিব লাগিব। গতিকে বজাৰলৈ যাব লাগিব, জল্দি যাওঁ, জল্দি আৰু অলপ বস্তু কমাই মেলি আৰু দুটকামান লৈ আহোঁগৈ, যাতে আৰু অলপ বস্তু সৰহকৈ উঠাব পাৰোঁ। বহুত ভাগৰ লাগিছে, ভাগৰ লাগিছে, টোপনিও ধৰিছে, হ'লেও জানো শুবলৈ পাম। কোনো দিন ভাতকেইটা খাই দুপৰীয়া শুই নাপালোগৈ আৰু এতিয়া ভাত চাত খাই বেপাৰৰ পৰা আহি লৰালৰিকৈ ভাতটো খাই ল'লোঁ, কাৰণ বহুত ভোক লাগি আহিছিলে। তাৰপৰা এতিয়া ছাইডতে ক্লিপ দুটামান মাৰিলোঁ, তাৰপৰা মুখ হাতকেইটা ধুলোঁ, জোতাযোৰ পিন্ধিলোঁ, পিন্ধি এতিয়া যাওঁ টাউনলৈ বুলি। মা ৰৈ আছেগৈ অলৰেডি, বেংকৰ পৰা পইচা উলিয়াবলৈ আছিলে, তো মা আগত গৈ পইচাটো উলিয়াই ল'লেগৈ। আৰু এতিয়া মই যাওঁ, মা ৰৈ আছে বস্তু আনিবলৈ বুলি। কিন্তু তাতে বহুত ডাঙৰ এটা সমস্যা হৈ গ'ল, বস্তু অলপ সৰহকৈ আনিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বাজেটৰ হিচাপত পইচাটো নহ'লগৈ। কিন্তু ডাঙৰ টুকুৰাকৈ হ'লেও অলপ আনিব লাগিব বুলি এতিয়া যাওঁ। দুখৰ বিষয়টো হৈছে, আগতে এটা লোন লৈ থোৱা আছিলে আৰু মই একাউণ্টত পইচা জমা কৰি থৈ আছিলোঁ, কিন্তু আগৰ লোন মোৰ হিচাপত পইচাটো থাকিব লাগিছিলে, কিন্তু লোনটোত বোলে পইচাটো এতিয়া কাটি দিলে। মই উলিয়াব পঠাইছিলোঁ, পইচা একাউণ্টত নাই। পইচা যিমানটো উলিয়াব পঠাইছিলোঁ তাৰ সিমানটো নাপালে, একেবাৰে কম পালে। গতিকে যিমানটো বাজেট ভাবিছিলোঁ সিমানটো নহ'বগৈ, হ'লেও চাই লওঁ কিমান কি আনিবলৈ পাওঁ, গৈ থাকোঁ। আৰু কালি অনা বজাৰখিনি এতিয়া আমি গৈ আছোঁ কাকৈ বজাৰ। আজি বৃহস্পতিবাৰ, কাকৈ বজাৰ গৈ আছোঁ। আৰু কালি ৰাতি বজাৰৰ পৰা আহি পোৱা বহুত টাইম হৈ গ'ল, আৰু কাম আছিলে, বজাৰখিনি আনি থ'লেই নহ'ব, তাৰটো আকৌ ভাগ কৰি কাম থাকে, সেইখিনি কামত ব্যস্ত হৈ গ'লোঁ। আকৌ সেইখিনি কামত ব্যস্ত হৈ থাকোঁতেও বহুত টাইম হৈ গ'ল, ভাগৰ লাগিলে নহ'লে। আৰু এতিয়া ৰাতিপুৱা শুই উঠা পৰা ধৰি লৰালৰিকৈ মানে এতিয়া আকৌ ওলাই মেলি অহালেও বহুত টাইম লাগে, গতিকে ওলাই মেলি আহিছোঁ। আৰু আহি বজাৰ দোকান চব খুলিলেই, কিছুমানে খুলি আছে। সেইফালে যাবগৈ জানো, ইফালে ৰাস্তাতে ডাইৰেক্ট আহি একেবাৰে ভিডিঅ'টো অন কৰিবলৈ পাইছোঁহি ঘৰত আহি। মানে কি হয়, ভণ্টি আজি গা বেয়া আছিলে, কেমেৰা ধৰিবলৈ, আৰু তাই আগবেলাটো যোৱাই নাছিলে। মা আৰু মই গৈছিলোঁ, মায়ে আৰু গৈ পায়ে লগালগ মানে আজি বজাৰখনত নতুনকৈ গৈছিলোঁ, যিহেতু চিট পোৱা নাছিলোঁ। চিটৰ কাৰণে মাথা মাৰি মেলি চিট বিচাৰি লৈ আকৌ লৰালৰিকৈ বস্তুখিনি যাওঁতে যিহেতু দেৰিয়ে হৈছিলে, আকৌ চিট বিচাৰি মেলি বস্তুখিনি খুলি লোৱালে পূৰা মানে লৰালৰি হয় যে, সেইটো কাৰণে ভিডিঅ'টো কৰিবলৈ সময়ে নহয়গৈ মোৰ। আৰু দিনটো মানে কি বৰ এটা এইকেইদিনত বজাৰো ভাল নহয়, যেনে তেনে অকণমান ভাল হওক বুলি সেইবোৰ মাথা মাৰি থাকোঁতে ভিডিঅ'টো কৰিবলৈ মই সদায় পাহৰিয়ে থাকোঁ। অকণমান দোকানখন দেখাওঁ বুলি সদায় ভাবিম, কিন্তু সদায় পাহৰি থাকোঁ। কিন্তু নেক্সট আকৌ কাইলৈ নাই, পৰহিলৈ আছে ঘৰৰ ওচৰতে, তো দেখাম বাৰু কি কি বস্তু ৰাখিছোঁ আৰু কেনেকৈ খোলোঁ দোকানখন, সেইখিনি মই বস্তু পৰহিলৈ পাৰিলে দেখাম। পৰহিলৈ ঘৰৰ ওচৰতে যিহেতু পাৰিম চাগে দেখাবলৈ। আৰু মানে কি হয়, মই মানুহৰ আগত তেনেকৈ ভিডিঅ' কৰি থাকিব এটা ভাল নাপাওঁ, আৰু নিজকে মানে কি এতিয়া যিহেতু সৰু ইউটিউবাৰ হৈ আছোঁ, সেইকাৰণে মানুহক নিজকে কিবা ভাল নালাগে, আৰু মানুহেও কিবা ভাল চকুৰে নাচায়। মোৰ যদি অলপ ফলোৱাৰ্ছ যেতিয়া বাঢ়ি যাব, মানুহৰ চকুৰ মানে অলপ
মুখ হাতকেইটা ধুই আহি পিনি এয়া মোৰ আজি দিনটোৰ ইনকামখিনি উলিয়াই লৈছোঁ। ক'ত কি হৈছে মই হিচাপ কৰাই নাই, বৰ্তমান হিচাপ কৰি মেলি চাওঁ কি হয়, ভালেই হয় নে বেয়া হয় এতিয়ালৈকে সেইটোও নাজানো। মই ডাইৰেক্ট মানে আহিছোঁ, থৈছোঁ, মুখ হাত ধুইছোঁ আৰু উলিয়াই লৈ পিনি ভিডিঅ'টো অন কৰিছোঁ। এতিয়ালৈকে একো জটিলতা নাই, যেতিয়া যাতে ভালেই হয়, যাতে হিচাপটো কৰিলেহে ওলাব ভাল নে বেয়া। গতিকে হিচাপটো কৰি লওঁ, ভাল হ'লেওনো কি কৰিম, বেয়া হ'লেওনো কি কৰিম, দিনটো গ'লেই যিহেতু। গতিকে উপায় নাই। যদি আপোনালোকে মোৰ ভিডিঅ'টো এনেকৈ কাম কৰা মেলালৈ ভিডিঅ' চাই মোৰ কথা শুনি যদি ভাল পাইছে তেন্তে লাইক এটা কৰিব, আৰু পাছলৈও মোৰ ভিডিঅ' চাবলৈ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিব, যাতে অলপকৈ ময়ো এইটো ভিডিঅ'ৰ ক্ষেত্ৰত অলপ আগবাঢ়িব পাৰোঁ। আৰু মই অলপ এতিয়া যিহেতু সৰু ইউজাৰ হৈ আছোঁ, কোনো মোক নাচায় সেইটো মই জানো, আৰু যদি পাছলৈ মই ভবাত হ'লে অলপ মোক মানুহে চিনি পোৱা হয়গৈ, তেতিয়া মোক চাই যাতে মোকে দেখি যাতে আৰু বেলেগে এনেকুৱা কাম কৰিবলৈ উৎসাহ কৰে, সেইটোৱে মই আশা কৰোঁ। বেলেগৰ উৎসাহ হ'ব বিচাৰোঁ, কিয়নো মোৰ সমান বয়সৰ ল'ৰা ছোৱালীয়ে আৰু মোৰ নিচিনা ল'ৰা ছোৱালীয়ে মানে এইবিলাক কাম কৰিবলৈ অলপ লাজ পায়। আগতে মোৰো তেনেকুৱা ভাৱ হৈছিলে, কিন্তু এতিয়া সময় সাপেক্ষে পৰিস্থিতিত পৰি মোৰ চিন্তাধাৰা সলনি হৈছে, আৰু মই এইবোৰ কাম কৰিবলৈ একো লাজ নকৰা হৈছোঁ, বেয়া নোপোৱা হৈছোঁ। আৰু মানুহে জীৱনত সফল হ'বলৈ লাজ